নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আসাম পুলিচ কমান্ডো 2023 বৰ্ষত আহিবলগীয়া নতুন পদৰ বাবে আমি কিছুমান কোৱেশ্চন আৰু এনসাৰ আলোচনা কৰিম যিখিনি কোৱেশ্চন আৰু এনসাৰ 2016-17 বৰ্ষত আহি গৈছে কমান্ডো ভেকেন্সিৰ কাৰণে গতিকে দেৰি নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰো আহক তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটোত একেবাৰে নতুন হয় তেন্তে চেনেলটো প্ৰথমতে সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আহক আৰু আজি প্ৰথম প্ৰশ্নটো হৈছে সুকাফাই লগত কিমান মানুহ আনিছিল আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি 9000 মানুহ আনিছিল সুকাফাই তাৰ পিছৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰাহ্ম সমাজ প্ৰথম অধিৱেশন ক'ত হৈছিল আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ কলিকতাত হৈছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে শিঙৰি ঘৰত উঠা অনুষ্ঠান কিমান দিনলৈ অনুষ্ঠিত কৰা হয় আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 8 পৰা 10 দিনলৈ শিঙৰি ঘৰত উঠা অনুষ্ঠান পালন কৰা হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 1917 চনত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন তাৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত কোচ ৰাজ্য মোগলৰ অধীন হয় আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1615 চনত কোচ ৰাজ্য মোগলৰ অধীন হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে বান কৰ ৰজাৰ আছিল আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বান ৰজা আছিল শোণিতপুৰৰ অপচন নম্বৰ এ শোণিতপুৰৰ ৰজা আছিল বান ৰজা তাৰ পিছৰ প্ৰশ্নটো হৈছে কেৰু ক'ত পৰিধান কৰা হয় আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি কাণত কেৰু কাণত পৰিধান কৰা হয় আৰু এইবিধ অলংকাৰ মহিলাসকলে ব্যৱহাৰ কৰা দেখা যায় তাৰ পিছৰ প্ৰশ্নটো হৈছে নৰাচিঙা বিহু বা পৰাগ কাৰ লোক উৎসৱ আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ মিচিংসকলৰ তাৰ পিছৰ প্ৰশ্নটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীক কি কবি বুলি কোৱা হয় আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে অগ্নিকবি বুলি কাক কোৱা হয় আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত গৰম পানী উহ আছে আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি গোলাঘাটত গৰম পানী উহ আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধী প্ৰথমবাৰ কিমান চনত অসমলৈ আহিছিল আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি 1921 চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে অসম এছ'চিয়েশ্যন কিমান চনত হৈছিল আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি 1903 চনত তাৰ পিছৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধী কিমান বছৰ জীয়াইছিল আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 79 বছৰ মহাত্মা গান্ধীয়ে জীয়াইছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে কছাৰীসকল কোন জনগোষ্ঠীৰ লোক আছিল আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি মংগোলীয় গোষ্ঠী আছিল কছাৰীসকল
তাৰ পিছৰ প্ৰশ্নটো হৈছে বংগ বিভাজন কিমান চনত হৈছিল আৰু ইয়াত 4টা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ চি 1905 চনত বংগ বিভাজন হৈছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে হৰপ্পা কোনখন নদীৰ পাৰত অৱস্থিত আৰু ইয়াত 4টা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ চি ৰবি নদীৰ পাৰত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত কটন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াত 4টা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ এ 1901 চনত কটন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে বছৰৰ কোনটো দিন আটাইতকৈ সৰু আৰু ইয়াত 4টা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ বি 22 ডিচেম্বৰটোৱেই হৈছে চবতথাকি সৰু। গতিকে আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।